আজি আমি কোকৰাঝাৰ মিউনিচিপাল বোৰ্ডৰ অন্তৰ্গত যিমানবোৰ আমাৰ দুৰ্গা পূজা কৰাৰ ক্লাবছবোৰ ৰেজিষ্টাৰ্ড ক্লাবছবোৰ বা য'ত দুৰ্গা পূজা কমিটি আছে ইয়াতে আমি সন্মানীয় প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত এটা ধুনীয়া আঁচনি দিয়া হৈছে যাতে প্ৰতিটো ধৰ্মস্থানত চৰকাৰৰ পৰা বিটিআৰ চৰকাৰৰ পৰা সহায়টো পায় যাতে নিজৰ গাঁওখন নিজৰ ধৰ্ম নিজৰ সমাজখন সংস্কাৰ ৰাখিব পাৰে ইয়াৰ কাৰণে হি আঁচনিটো দিয়া হৈছে স্পিৰিচুৱেলি আৰু মেণ্টেলি যাতে আমি সদায় মানে ভাল থাকিব পাৰোঁ তো ইয়াৰ কাৰণে হি আঁচনিটো দিয়া হৈছে এই ধুনীয়া আঁচনিৰ নামটো হ'ল আলৰি চেৰাং আৰু আজি আহি প্ৰতিটো 40টা সমষ্টিত বিভিন্ন পূজা স্থান বাথৌ মন্দিৰ মাইনাও মন্দিৰ বা আমাৰ লক্ষী মন্দিৰ বা গীৰ্জা বা এতিয়া মছজিদ ইয়াতেও দিয়া হৈছে প্ৰতিটো জাতি জনগোষ্ঠীৰ ধৰ্মস্থান বা প্ৰতিটো সমাজৰ ধৰ্মস্থানত সেই আঁচনিটো দিয়া হৈছে আমাৰ সন্মানীয় প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত আজি আমি খুব সুখী হৈছোঁ আমাৰ কোকৰাঝাৰ মিউনিচিপাল বোৰ্ডৰ অন্তৰ্গত যিমানবোৰ আমাৰ দুৰ্গা পূজা কমিটি আছে তো সিহঁতৰ কাৰণেও আলাৰি চেলাঙৰ এই 2 লাখ টকাৰ বিটিআৰ চৰকাৰৰ পৰা সহায়টো দিয়া হৈছে আৰু এই বিতৰণৰ মানে প্ৰগ্ৰামটো আজি আমি সেই আমাৰ কোকৰাঝাৰ সমষ্টি MLA বা বিধায়কৰ সেই কেন্দ্ৰ অফিচত আমি লোৱা হৈছে তো আজি আমি বিতৰণ কৰিলোঁ আৰু কালিৰ পৰা গণেশ পূজা ৰাবি যাব সকলোকে মই মানে গণেশ পূজাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ যাতে ভালে হয় আৰু আমাৰ মেইনলি প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত শান্তি প্ৰতিষ্ঠা কৰাটোৱে প্ৰথম লক্ষ্য আছিলে আৰু লগতে যাতে সবে সমানে অধিকাৰটো পায় আৰু যাতে আমি সেই বড়োলেণ্ড অঞ্চলখন গ্ৰীণ কৰিব পাৰোঁ স্মাৰ্ট কৰিব পাৰোঁ আৰু অল ৰাউণ্ড ডেভেলপমেণ্টটো আনিব পাৰোঁ আৰু সকলোকে আমি একে মান মৰ্যাদা বা ৰেসপেক্ট দিব পাৰোঁ তো আজি ইয়াৰ কাৰণে বিভিন্ন আজি টোটাল আমি 52 দুৰ্গা পূজা কমিটিৰ কাৰণে হি আলিৰ চহৰত এইটো নহয় এইটো বাউখুংৰিত আমি 50 কিমানটা ইয়াত আমাৰ ইয়াত 10টা আছে আজি ইয়াত প্ৰতিটো দুৰ্গা পূজা কমিটিয়ে 2 লাখ টকা কৰি পাইছে আমাৰ ইভেন আমাৰ ৱাৰ্ড নাম্বাৰ 3, 4, 5 টো দিয়া হ'ল আৰু আজি আমি আবেলিত ৱাৰ্ড নাম্বাৰ 1 আৰু 2 টো দিম আৰু ৱাৰ্ড নাম্বাৰ 7 টো দিয়া হ'ল তো সবে খুব ভাল পাইছে ধন্যবাদ